নমস্কাৰ জনাইছোঁ মমন ব্লগৰ অন্য এটি ভিডিঅ'লৈ। আজি দেখুৱাব খুজিছোঁ মোৰ ঘৰখন আৰু আমি কেনেকৈ থাকোঁ, বাহিৰৰ আমাৰ চৌপাশৰ পৰিৱেশটো কেনেকুৱা তাকে আপোনালোকক দেখাবলৈ আৰম্ভ কৰিছোঁ। এইটো লগতে লাগি আছে আমাৰ বাৰীৰ পিছফালৰ এইটো পুখুৰী। ইয়াত আমি বৰশী বাওঁ, যেতিয়া ছাঁ পৰে তেতিয়া আমি বহুত মাছ পাওঁ ইয়াত। আৰু এইবিলাক আমাৰ নিজৰ পথাৰ হয়। ইয়াত ধান ৰুই থোৱা আছে। এজোপা ভুলুকা বাঁহ, ইয়াত গাজ ওলায়। বাঁহৰ গাজ খাবলৈ বহুত মজা হয়। এবাৰ মই বনাই থৈছোঁ, বহুত বনালোঁ। আৰু এইবিলাক খাচী পুলি ৰুই থোৱা আছে। আৰু এজোপা মই লগোৱা জালুক গছ বগাইছে। এটা খেতি কৰা এয়া কোমোৰা লাগি আছে, বহুত লাগিলে কোমোৰা। ভালাকেইটা বিক্ৰীও কৰা হ'ল, ঘৰতো খোৱা হ'ল। মোৰ মাৰ ঘৰতো দিয়া হ'ল, ভণ্টিৰ ঘৰতো দিয়া হ'ল। সকলোৰে ঘৰত, ওচৰ চুবুৰীয়া মিতিৰ কুটুম চবৰে ঘৰতে দিয়া হ'ল। এইটো সৰু হৈ আছে আৰু এটা এইটো লাগি আছে, এইটো সৰু হৈ আছে। এইখিনি মই দিয়া কচু। শাওনত বোলে এসাঁজ খাব লাগে, খাম আৰু শাওনৰ শেষত। এতিয়া সৰু হৈ আছে, বোধহয় গুটি ওলোৱা নাই। এইটো হৈছে আমাৰ ভঁৰাল। আৰু এইবিলাক খৰি শুকুৱাই থোৱা আছে, যিহেতু গেছৰ অসুবিধা হ'লে আমি জুইটো বনাবলগীয়া হয়। এইটো হৈছে মোৰ নিজৰ ঘৰ। আৰু এয়া ফুল ৰুই থৈছোঁ, ফুলি আছে। এইটো পাৰ গঁৰাল হয়। পাৰ গঁৰালটো মই নিজ হাতেৰে বনোৱা। দুযোৰ আছে, দুযোৰ পুহিব পাৰি, কিন্তু মোৰ এতিয়া বৰ্তমান আছে এযোৰ পাৰ। এইটো হয়তো ওপৰত দেখিছোঁ জুলুকি, মই নিজে সজা। পাৰ গঁৰালটো বাৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আচলতে আপোনালোকে দেখাখিনি এইখিনি ঘাঁহ নহয়, দুবৰি বন হয় গোসাঁই ঘৰৰ কাৰণে। আমাৰ সেয়া গোসাঁই ঘৰ হয়। ইমান ধুনীয়াকৈ ফুলি থকা এজোপা ফুল গছত কোমোৰা বগাই একদম বৰবাদ কৰি দিছে তুমি। লাগিলে ভালেকেইটা কোমোৰা লাগে। কোমোৰাকেইটা লাগি থকাৰ কাৰণে গছজোপা কাটিবলৈও মন যোৱা নাই। গোসাঁই ঘৰৰ ছাইডতে মোৰ সেইখন দোকান। ল'ৰাখিনি চাওকচোন, ইমান সুন্দৰকৈ সজাল লৈ আহিছে। কেনেকৈ বাৰু আমি নেচাই থাকিব পাৰোঁ। ইয়াতে আমাৰ যথেষ্টখিনি কষ্ট হয়। আৰু ধানমুঠিৰ কাৰণে মানুহে বহুত কষ্ট কৰে। এই ধানমুঠিৰ পৰাই চাউল হৈ ভাত খাব পৰা হয়। আৰু যেতিয়া ইমান কষ্ট কৰাৰ পিছত যেতিয়া গৰু ছাগলীয়ে অনিষ্ট কৰে, তেতিয়া বহুত মনটোতে বেয়াও লাগে। আমাৰ ওচৰৰে এজন যুৱ কৃষক, তেওঁৰ নাম জান বৰা। আৰু তেখেতে ইমান সুন্দৰভাৱে বহুতখিনি মাটি যি ধৰণে কচু খেতি কৰিছে, তাত দেখিয়ে ভাল লাগে। মই তাত এপাক মাৰি আহি চাই দেখিলোঁ যে কচুখিনি ইমান সুন্দৰভাৱে হৈছে, কোনো সাৰ প্ৰয়োগ নাই, কোনো দৰৱ নাই, একদম অৰ্গেনিক এইখিনি। আৰু বৰ ধুনীয়া সিজে। চাওকচোন আপোনালোকে কিমান সুন্দৰ এটা পৰিৱেশ, আৰু দেখিয়ে ভাল লাগিছে। কিমান সুন্দৰভাৱে এনেদৰে খেতি কৰে আমাৰ ইয়াত যুৱ প্ৰজন্মৰ যুৱ কৃষকে। নিবনুৱা যুৱকে খেতি কৰি স্বাৱলম্বী হ'ব বুলি ময়ো আশা প্ৰকাশ কৰিছোঁ। কিমান সুন্দৰভাৱে এটা এটাকৈ ধানকেইটা বুটলি খাইছে চাওকচোন আপোনালোকে। কিছুমান মানুহে ইমান নিৰীহ এটা প্ৰাণীকো বধ কৰি যেতিয়া মাংস হিচাপে খায়, কিমান বেয়া লাগে বাৰু। অৱশ্যে বেলেগলৈ উৰি যাব নোৱাৰাকৈ মই পাখি কাটি থোৱা আছে। ঘৰৰ পৰা কিনিও নাযায়, ঘৰতে থাকে। আমাৰ বাৰীত চৰাই চিৰিকটি, কেৰ্কেটুৱাৰ পৰা আদি কৰি বহুত বিধৰ প্ৰাণী ইয়াত আছে। সেইকাৰণে আমাক খেদিবলৈও মন নাযায়। ৰবাব টেঙা বাৰু কাৰ কাৰ প্ৰিয় জনাবচোন। এজোপা হৈছে ৰবাব টেঙা। আঘোণমহীয়া পথাৰত আমি বহুত মানুহ বহি লৈ পেলাই একেলগে খাওঁ। খায়ো ভাল লাগে আৰু খুব টেষ্টি হয়। ভিতৰতো ৰঙা নহয় যদিও বগায়ে, কিন্তু বহুতো সোৱাদ আছে ইয়াত। এজোপা হৈছে নাৰিকল গছ, বহুত নাৰিকল লাগি আছে। কিন্তু প্ৰথম কথা হৈছে কি, কেৰ্কেটুৱাই ইমান ধুনীয়াকৈ এটা চিষ্টেমত খুলি খাই, আমি নাৰিকল এটাও নাপাওঁৱেই খাবলৈ।
চব নাৰিকলবিলাক খাই আদায় কৰি পেলাই। এইকেইটা হৈছে জাপি। ইয়াত কলগছ গেলাই তাৰ আঁহ উলিয়াই লৈ ইয়াক চিলাই চিলাই বনোৱা হয়। আৰু এজন ভাল ব্যক্তিয়ে এইটো বনাইছিলে, কিন্তু এইটো এটা গিফ্ট দিয়া হয়। কিন্তু মৰমতে আজি বহুত বছৰ মই সাঁচি সামৰি ইয়াতে ঘৰতে সুন্দৰভাৱে লগাই থোৱা হৈছে। যেতিয়া আপোনালোক ঘৰত এনেই থাকে, এনেই থকা সময়কণত এনেকুৱা কিছুমান হাতৰ কাম কৰিব, যাতে আনৰো চকুত লাগে, নিজৰো ভাল লাগে, ঘৰখন সুন্দৰকৈ সজাই ৰাখিব পৰাও হয়। তাৰ ওপৰত অলপ চকু দি ঘৰখনত এনেকুৱা অলাগতিয়াল বস্তুৰ পৰা কেনেকৈ বস্তু বনাব পাৰি বা সঞ্চয় কৰি ৰাখিব পাৰি, তাত এবাৰ মন কৰিব। যিজন ব্যক্তিয়ে বস্তুটো উপহাৰ দিছিলে তেওঁক বহুত 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 ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যে দীৰ্ঘায়ু কামনা কৰি। আৰু যিসকল নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক চেনেলটো আগবঢ়াই যোৱাৰ কাৰণে আপোনালোকৰ সহায় সহযোগ ৰাখিব বুলি মই আশা ৰাখিছোঁ। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত মই পাৰিলে আৰু ভাল ভাল ভিডিঅ'সমূহ আপোনালোকৰ মাজত আপলোড দিবলৈ মই চেষ্টা কৰিম।